আইতা আৰু কণমানি ছোৱালীজনী। তাইৰ বয়স তেতিয়া ৩ কি ৪ বছৰ। আইতাকৰ সৈতে জোনাক নিশা জোনাকী পৰুৱাৰ সাধু শুনাৰ বয়স। সিদিনাও তাই নীলিম গগনৰ ছাদ চোতালত পাৰি থোৱা ঢাৰিখনত বহি জোনাকী পৰুৱাবোৰ গণি আছিল। বতৰ ফৰকাল, আকাশ মেঘাশূন্য। চন্দ্ৰটো যেন গোটেই পোহৰ ধাৰালৈ প্ৰেৰণ কৰিছে। জোনাকী পৰুৱা গণনা তাইৰ শেষেই হ'ল, কিন্তু আইতাক আজি আহিয়েই পোৱা নাই। বহু সময়ৰ অপেক্ষাত সেই ৩-৪ বছৰীয়া কণমানিজনীয়ে অভিমানী সুৰত চিঞৰি উঠিল, আইতাকৰ মৌনতাত তাই এইবাৰ খঙতে ৰঙা চিঙা হৈ আকৌ চিঞৰি উঠিল, আইতা আইতা বুলি। আজি কণমানিজনীৰ আইতা নিমাত শুই পৰিছে, আৰু যেন কোনো দিনে তাইৰ সৈতে জোনাকী নিশা সাধু নুশুনে। তাই বুজি পোৱা নাছিল সিদিনা আকাশখন কিয় ইমান ফৰকাল আছিল। দৌৰি গৈ আইতাকৰ শোৱা কোঠাত সোমাই কণমানিজনী দেখিবলৈ পায়, এখন ঢাৰিত বগা কাপোৰেৰে আবৃত তাইৰ আইতাক আৰু এটা কোণত মাক দেউতাকৰ সেমেকা চকুফালৰ অপ্ৰকাশিত কান্দোনৰ ৰোল। তাই বাৰে বাৰে মাকক প্ৰশ্ন কৰিছিল, মা, আইতাক কিয় তেনেকৈ শুৱাই থৈছা? আইতা আজি কিয় উঠা নাই মা? বাৰে বাৰে আইতাকৰ ওচৰলৈ গৈ তাই চিঞৰি চিঞৰি মাতিছিল, আহা আইতা, মোক সাধু কোৱা, তোমাৰ বাবে তামোল থৈ দিছো চোতালৰ ঢাৰিত শাৰী শাৰী কৰি। তুমিনো কিয় ইমান অভিমানী আইতা? আহা, আজি বাঘৰ আৰু কুকুৰ নিচিনা সাধু ক'বা, আৰু মই তোমাক সাঁথৰ সুধিম। ইমানৰ পাছতো কণমানিজনীৰ আইতাক আজি সাৰ নাপালে। তাইৰ আৰু বুজিবলৈ বাকী নাছিল যে আইতাক আৰু কোনোদিনে তাইৰ ওচৰলৈ নাহে। আইতাকৰ অনুপস্থিতিত তাইৰ বাবে অসহ্যকৰ হৈ পৰিছিল। অসহ্যকৰ যন্ত্ৰণাবিলাকত তাই উচুপি উচুপি কান্দি উঠিছিল। কণমানিজনীক যেন আজি কোনেও বুজাব নোৱাৰে। গোটেই নিশা খিৰিকীখন খোলা ৰাখিছিল। খিৰিকীখনৰ কাষত বহি আমলখি জোপাৰ পাতৰ ফাঁকে ফাঁকে তাই জোনাকী পৰুৱাবোৰলৈ চাই আইতাকক হাত বাও দি মাতি আছিল।